ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো মই তোমালোকক নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায়ৰ এক্সাৰসাইজ 1.5 ৰ কোৱেশ্চন নম্বৰ 6 ৰ 1 2 3 গোটেইকেইটা বুজাই দিম আৰু কৰোৱাইও দিম। ভিডিঅ'টো মনোযোগেৰে চাবা, শেষলৈকে চাবা, ভালকৈ বুজি পাবা। আৰু ইয়াৰ আগৰ ভিডিঅ'বোৰ যদি তোমালোকে চোৱা নাই, কাৰণ সেইবিলাক ভিডিঅ'ত এইবিলাক অংকৰ বিষয়ে ভাল কৰি আছে, সেইবিলাক অংকৰ পৰা এইবিলাক অংক শিকাবলৈ সহজ হয়। তোমালোকে যদি বুজি পোৱা নাই তেতিয়াহ'লে ওপৰ আই বাটনত লিংকবিলাক আহি আছে ভিডিঅ'ৰ, সেইবিলাক ভিডিঅ' তোমালোকে চাই ল'ব পাৰা। আৰু তাতে যদি দিগদাৰ পাইছা, তোমাৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতো মই কেইটামান লিংক দি দিছোঁ, তাতে গৈ কেনে তোমালোকে ভিডিঅ'বোৰ চাই ল'ব পাৰা। আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। 6 নম্বৰ প্ৰশ্নটো দিছে, যদি x ইকুৱেল 1 প্লাছ ৰুট অভাৰ 2 আমাক দি দিছে, x ইকুৱেল 1 প্লাছ ৰুট অভাৰ 2 এইটো দি দিছে, তেন্তে দেখুওৱা যে x মাইনাছ 1/x হোল কিউব ইকুৱেল 8 হয়। মানে এইটো ইকুৱেল এইটো হয়, সেইটো আমাক দেখাব দিছে। অ'কে, এতিয়া আমি সলভ কৰিম। কেনেকৈ কৰিম? দিয়া আছে x ইকুৱেল, আমাক যোনটো দিয়া আছে সেইটো পাতি ল'লোঁ। দি কেনে এতিয়া চোৱা, মই আৰু কিয় পাতিছোঁ তোমালোকে পিছত গম পাবা, তোমালোকে কৰি দিবা। চ' এক্সৰ ওপৰত যদি এইটো থাকে, যিহেতু আমাক এক্সৰ মান এইটো দিয়ে দিছে, ইয়াৰ ওপৰত 1 থাকিলে ইয়াৰ ওপৰতো 1 থাকিব। অ'কে, মই আগৰ ভিডিঅ'বিলাকত দেখাইছোঁ যে কেনেকৈ তলৰ হৰটো, মানে অকল হৰটো কেনেকৈ পৰিমেয় কৰা হয়, সেইটো মই আগৰ ভিডিঅ'বিলাকত দেখাইছোঁ। তোমালোকে গৈ কিনে চাই ল'ব পাৰা, সেইবিলাক ভিডিঅ' মোৰ চেনেলত সেইবিলাক ভিডিঅ' আছে। আৰু সেইটো হৰটো আমি কেনেকৈ কৰিব লাগিব, এইটো a প্লাছ বি ইনটু a মাইনাছ বি হোল স্কুৱাৰ হৈ গ'ল। একে বস্তু চোৱা, a প্লাছ বি আৰু a মাইনাছ বি, এইটো এবাৰ প্লাছত লিখিম, এটা মাইনাছত। আৰু তলত যেতিয়া আমি যিটো পূৰণ কৰিম, এইটো ওপৰতো গুচি যাব একে বস্তু। আৰু এইটো লিখিছিলোঁ আমি 1 মাইনাছ ৰুট অভাৰ 2, আৰু ওপৰতো সেইটোকে লিখিম। লিখাৰ পিছত 1 ইনটু যিহেতু আছে, সেইকাৰণে তোমাৰ এইটো হেৰি হৈ গ'ল। চোৱা, 1 মাইনাছ ৰুট অভাৰ 2, আৰু যিহেতু আমাৰ a প্লাছ বি ইনটু a মাইনাছ বি হোল স্কুৱাৰৰ সূত্ৰটো, a মাইনাছ বি সূত্ৰটো আছিলে a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। মই পাতি দিছোঁ 1 স্কুৱেৰ মাইনাছ ৰুট অভাৰ 2 স্কুৱেৰ হৈ গ'ল। মনত ৰাখিবা, যেতিয়া স্কুৱেৰ থাকে আৰু ৰুট থাকে তেতিয়া ৰুটটো উঠি যায়। আমি ইয়াতে উঠাই দিছোঁ, কিন্তু ওপৰতো একো নাছিলে ন আমাৰ স্কুৱেৰটোৱে, সেইকাৰণে এইটো সেনেকৈ থাকিব, ওপৰটো সেনেকৈ থাকিব, একো নাই। তলত আমি কি কৰিম, 1 স্কুৱেৰ কৰিলে 1 হ'ব, আৰু ৰুট অভাৰ 2 স্কুৱেৰ যেতিয়া কৰিম তেতিয়া 2 হৈ যাব, মানে ৰুট অভাৰ 2 আৰু স্কুৱেৰটো কাটি যাব, হৈ গ'ল। এতিয়া কি কৰিম, 1 অভাৰ 2টো মাইনাছ কৰিম। এতিয়া 1 অভাৰ 2টো কেনেকৈ মাইনাছ কৰিম, এতিয়া চোৱা, এইটো -1 এইকাৰণে হ'ল, 1ৰ আগত এটা প্লাছ আছে আৰু 2 আগত এটা মাইনাছ আছে, হ'ল। এতিয়া 1টো হ'ল সৰু 2তকৈ, সেইকাৰণে যেতিয়া সৰু সংখ্যাটোৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰে, সেইটোতো উল্টা হ'ব ন, ভুল হ'ব সেইটো। নিয়মটো তোমালোকে সেইটোৱে কৰিবা, 2ৰ পৰা 1 বিয়োগ কৰিবা, কিন্তু কি হ'ব, ডাঙৰটোৰ আগত যিহেতু বিয়োগ আছে, সেইকাৰণে ইয়াতে বিয়োগ চিনটো দি দিলোঁ। এতেকে ইকুৱেল কি হ'ল, আমি যদি -1টো ওপৰলৈ লৈ যাওঁ, মানে এইটোতো আমি এতিয়া ভগ্নাংশৰ হেৰিত আছে, যেতিয়া আমি এশৰীয়া কৰিম, মানে এটা লাইনৰ কৰি দিম, তেতিয়া আমাৰ কি হ'ব, এই এনেকুৱা হৈ যাব, ৰুট অভাৰ 2 মাইনাছ 1। এতিয়া আমি গম পালোঁ যে 1/xৰ মান ৰুট অভাৰ 2 মাইনাছ 1, আমি লিখি লৈছোঁ। এতেকে 1/x ইকুৱেল ৰুট অভাৰ 2 মাইনাছ 1, আৰু x ইকুৱেল 1 প্লাছ ৰুট অভাৰ 2 হৈ গ'ল এইখিনি। এতিয়া আমি কি কৰিম, নাও বুলি লিখি ল'ম, মানে এতিয়া লেফ্ট হেণ্ড ছাইড আমাৰ যিটো দিছিলে, লেফ্ট হেণ্ড ছাইডৰ মানে এইটো আমাৰ লেফ্ট হেণ্ড ছাইড ইকুৱেল আমাৰ 8 দিছিলে। অ'কে, এইখিনি হৈ গ'ল। এতিয়া কি কৰিম, আমাৰ x দিছে x মাইনাছ 1/x, আমি এতিয়া জানো xৰ মানটোও জানো আৰু 1/xৰ মানটোও জানো। xৰ মান হ'ল এইটো আৰু 1/xৰ মান হ'ল এইটো। মানকেইটা বহাই দিম আমি। xৰ মান আছিলে 1 প্লাছ ৰুট অভাৰ 2, মাইনাছ আছে মাইনাছ দিলোঁ, আৰু এইটো যিহেতু এটা এক্সট্ৰা, সেইকাৰণে আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম, ৰুট অভাৰ 2 মাইনাছ 1 হৈ গ'ল। দুটাৰে মান বহাই দিলোঁ, তাৰপিছত কিউব দি দিলোঁ। এতিয়া আমি এইখিনি অকণমান যোগ বিয়োগ কৰিম, কি হ'ব, এইটো মাইনাছে এইটো প্লাছ হৈ যাব, এইটো মাইনাছ ইয়াতে থাকিব, কিন্তু মাইনাছে এইটো প্লাছ হ'ব, হ'ল। এতিয়া কি দেখিলোঁ, আমি যদি এতিয়া ভাল কৰি চাওঁ, চোৱা, এটা ৰুটটো প্লাছত আছে আৰু এটা ৰুটটো মাইনাছত আছে, এইটো কি হ'ব, কেনচেল যাব, গ'ল, হৈ গ'ল। এতিয়া কি থাকিলে, 1 আৰু 1 দুটাই প্লাছত আছে, সেইকাৰণে 2 হৈ যাব, অনলি 2 হ'ল। 2 কিউব ইকুৱেল 8, আমাক কি দিছিলে, লেফ্ট হেণ্ড ছাইডৰ আমাৰ এইটো দিছিলে, আৰু ৰাইট হেণ্ড ছাইডৰ আমাৰ 8 দিছিলে, হ'ল, দেখুওৱা হৈ গ'ল। এইখিনি অংকটো, বেলেগ একো নাই। তোমালোকে যদি ভালকৈ বুজি পোৱা নাই, তেতিয়াহ'লে মই এই গোটেইবিলাক, মই যোন 3টা অংক দেখাম, এই গোটেইকেইটা অংকৰ মই এখন ফটো এখন নহয় 3খনমান ফটো উঠাই কেনে ভিডিঅ'টো ডিছক্ৰিপশ্যনত মই দি দিছোঁ, তোমালোকে তাতে ক্লিক কৰি কেনে ফটোকেইখন চাই ল'ব পাৰিবা।
এতিয়া আমি আগবাঢ়িছোঁ 6ৰ 2টো লৈকে সৰল কৰা হ'ল সৰল কৰা আমাক কি দিছে 1/1 প্লাছ √2 প্লাছ 1/2 প্লাছ √3 প্লাছ 1/3 প্লাছ √4 এইটো আমি কেনেকৈ সৰল কৰিব লাগিব আমি প্ৰথমতে কি কৰিম আমি যেনেকৈ হৰটো পৰিমেয় কৰিছিলোঁ সেনেকৈ গোটেই লাইনটো লিখি ল'ম মনত ৰাখিবা তলত যিটো পূৰণ কৰিবা ওপৰটো সেইটোৱে পূৰণ কৰিব এতিয়া যিহেতু আমাৰ ওপৰত অকল 1 আছে 1 থকাৰ কাৰণে যিটো পূৰণ কৰিছিলে সেইটোৱে হ'ব বাকী তলৰখিনি a² - b² সূত্ৰত গুচি যাব হ'ল এই লাইনটো সেনেকৈ মই বেছি নুবুজাওঁ কাৰণ মই এইটো বুজাই থৈছোঁ তোমালোকে বুজি নোপোৱা যদি আগৰ অংকটো বুজি ল'বা হ'ব ইকুৱেল a² - b² সূত্ৰত গোটেই লাইনটো লিখি ল'লোঁ আৰু ওপৰত যিহেতু এইটো 1ৰ লগত পূৰণ কৰিলে যি সেইটোৱেতো হ'ব সেইকাৰণে এইটো লিখি ল'লা এইখিনি হৈ গ'ল তাৰপিছত এবাৰ কি কৰিম এইটো 1² মানে 1 হ'ব আৰু √2² হ'লে ৰুটটো উঠি যাব সেইকাৰণে 2 লিখি দিলোঁ ইয়াতো গোটেইকেইটা ৰুট উঠি যাব হৈ গ'ল 1 - 2 2 - 3 আৰু 3 - 4 যিহেতু -2 ডাঙৰৰ আগত আছে মনত ৰাখিবা -2 ডাঙৰ আগত আছে সেইকাৰণে আমি যেতিয়া মাইনাছ কৰিম তেতিয়া -2 থাকি যাব হ'ল এইখিনি হৈ গ'ল এতিয়া গোটেইকেইটাতে মাইনাছ কৰাৰ পিছত কি হ'ল আমি কি পালোঁ -1 -1 -1 কাৰণ 1 - 2 = -1 2 - 3 = -1 3 - 4 = -1 হৈ গ'ল এতিয়া আগৰটো নিচিনাই যেতিয়া আমি -1টোক ওপৰলৈ লৈ যাওঁ কাৰণ এইটো ভগ্নাংশত আছে আমি এনেকৈ যদি শাৰী কৰি পাতিবলৈ খোজোঁ এইটো যেতিয়া ওপৰলৈ লৈ যাম এইটো উল্টা হৈ যায় সদায় হ'ল মই উল্টা কৰিছোঁ চোৱা এইটো আছিলে 1 - √2 মই কি কৰিলোঁ √2 - 1 বুলি কৰিলোঁ প্লাছ প্লাছে থাকিব এতিয়া এইটো এফালে আছিলে এইটো এফালে আছিলে মই এইটোকো উল্টা কৰি দিলোঁ আৰু এইটোকো উল্টা কৰি দিলোঁ হৈ গ'ল এইখিনিলৈকে হৈ গ'ল এতিয়া আমি চাব লাগিব ইয়াতে কিবা কেঞ্চেল যায় নেকি কেঞ্চেল ক'ত ক'ত আছে চোৱা ভাল কৰি এইটো এটা মাইনাছ আছে -√2 আৰু প্লাছ √2 মানে এইটো গ'ল হৈ গ'ল এতিয়া চোৱা -√3 আৰু প্লাছ √3 এইটো গ'ল হ'ল এতিয়া আমাৰ কি থাকিলে -1 আৰু প্লাছ √4 লিখি ল'লোঁ লিখি লোৱাৰ পিছত আমি কি কৰিম এতিয়া আমি যদি ভাল কৰি চাওঁ এইটো √4 আছে √4ক যদি আমি স্কুৱেৰ কৰিবলৈ যাওঁ মানে এইটো ভাঙিবলৈ যদি যাওঁ 2 ওলায় হ'ল 2 ওলায় এতিয়া কি হ'ল আমাৰ আছে -1 প্লাছ 2 এতিয়া যিহেতু 2টোৰ আগত মানে ডাঙৰ সংখ্যাটোৰ আগত যোগ চিন আছে আৰু সৰু সংখ্যাটোৰ আগত বিয়োগ চিন আছে সেইকাৰণে প্লাছে মাইনাছেটো মাইনাছেই হ'ব 2ৰ পৰা 1 আমি বিয়োগ কৰিম কিন্তু যেহেতু ডাঙৰ সংখ্যাটোৰ আগত প্লাছ চিন আছে সেইকাৰণে মাইনাছ চিন এবাৰ নবহে এনচাৰটো কি হ'ল 1 সৰল কৰাৰ পিছত আমি এনচাৰটো পালোঁ 1 সেইখিনিয়ে এতিয়া আমি শেষৰ অংকটোলৈ আগবাঢ়োঁ আমাৰ শেষৰ অংকটো দিছে 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা আমাক দিয়ে দিছে যে এইকেইটা পৰিমেয় হয় আমি বেলেগ ভাবি থকা দৰকাৰ নাই পৰিমেয় সংখ্যাকেইটা যোগ কৰিব দিছে চোৱা মই এইবিলাক অংক আগতেও বুজাই থৈ গৈছোঁ একো ডাঙৰ কথা নহয় প্ৰথমতে আমি কি কৰিব লাগিব এই যোনটো আমাৰ এই দুটা সংখ্যা দিছে 1.27 বাৰ আৰু 0.13 বাৰ এই সংখ্যাকেইটা আমি ভাঙি কেনে যোনটো আমাৰ পৰিমেয় আৰ্হি সেইটোলৈ আনি ল'ব লাগিব আনি কেনে সেইকেইটা যোগ কৰিব লাগিব কেনেকৈ কৰিম মই দেখাই দিছোঁ চোৱা ধৰা হ'ল x = আমি এইটো লিখি ল'লোঁ 1.277 লিখি ল'লোঁ সেনেকৈ ইমপ্লাইজ দি কেনে x = সেইটো লিখি কেনে এইটো আমি ইকুৱেশ্যন নম্বৰ 1 ধৰিম হ'ল ইকুৱেশ্যন নম্বৰ 1 ধৰিলোঁ ইমপ্লাইজ দি কেনে যিহেতু এইটো এটাৰ ওপৰত আছে হ'ল এটাৰ ওপৰত আছে সেইকাৰণে আমি 10 দিম যদি এইটো দুটাৰ ওপৰত থাকিলে হয় মানে 2 আৰু 7ৰ ওপৰত যদি থাকিলে হয় তেতিয়াহ'লে আমি 100 দিলোঁ হয় বা ইয়াৰে যদি কিবা বেলেগ এটা সংখ্যা থাকিলে হয় 3টা সংখ্যা ওপৰত থাকিলে 1000 দিলোঁ হয় সেনেকৈ এতিয়া যিহেতু এটা আছে 100 দিলোঁ 10 দিলোঁ 10x মানে 10টো আমি xৰ লগত পূৰণ কৰিম আৰু যিহেতু এফালে কৰিছোঁ এফালেও কৰিব লাগিব আমি ভাবি লোৱা যে এইটো আমি হৰ আৰু লবৰ নিচিনাই কৰিলোঁ তলত যেনেকৈ হৰত যি পূৰণ কৰিলা ওপৰটো সেই হ'ব এনেকৈ বুলিয়ে ভাবি লোৱা হ'ল আমি এইফালে পূৰণ দিলোঁ দিয়াৰ পিছত আমি এইফালে কি পালোঁ যেতিয়া 10 × 1.277 সেনেকৈ ইনটু কৰিবা তেতিয়া কি হ'ব এই 0টোৰ জেগাত কোনোবা এটা গুচি আহিব মাত্ৰ এটা সংখ্যাই আহিব কোনটো আহিব অকল 2টো আহিব কাৰণ এইবিলাক নাহে পইণ্টৰ পিছফালে ডাইৰেক্ট 2টো আছে সেইকাৰণে 12.777 আহি গ'ল হ'ল এইটো আমি ধৰিলোঁ ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি কি কৰিম নাও
2 minus 1 মানে 2 পৰা 1 টো বিয়োগ কৰিম আমি জানো যে 2 টো ডাঙৰ আছিল সেইকাৰণে ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিম ইমপ্লাইজ 10x minus x ইকুৱেল এগিটা যেটা এফালে আহি গল হেতু আমি 12.77 minus 1.27 হল এটো যেটা আমি মাইনাস কৰিম কি পাম এটোটো আমি জানো 9x পাম হল ইকুৱেল 11.50 এটো পাম ইমপ্লাইজ x ইকুৱেল 11.50 by 9 এতিয়া আমি মন করলে এটো আমি এতিয়াও 900 কৰি দিব পাৰো কিন্তু এটো আমি পিছত কৰিম একেলগতে এটা কৰি নাথাকো একেলগতে কৰিম তিছত আমাক দিছিলে দুটা দিছিলে এটো ইয়াতে অংকটো হেগুৱা নাই দুটা দিছিলে আৰু এটা বাকি আছে এবাৰ আমি হেতু কৰিম কি লিখিম আমি আকৌ ধৰা হল x ইকুৱেল 0.1333 আমাক যেহেতু এটো দিছিলে মানে 13 বাৰ দিছিলে আমি লিখল কৰি লিখি দিম হ'ব equal implies x equal 0.1333 লিখি যাম হেতু আমি ইকুৱেশ্যন নম্বৰ 1 ধৰিম implies দি কেনে ইয়াতে যেহেতু এটাৰ ওপৰত আছিল হে কাৰণে আমি 10 লিখিম এফালো 10 ইনটু কৰিলো এফালো 10 ইনটু কৰিলো কৰাৰ পিছত আমাৰ যোনটো দশমিকৰ পিছফালে মাত্ৰ 1 টো আছে যদি আমাৰ 100 দিলো হয় তেতিয়া হলে 13 টো আমি লৈ আনিলো হয় কিন্তু আমাকটো মাত্ৰ এটাহে আনিব লাগিব পারমিশন আছে আমার মাত্র এটা আনার সেই কারণে আমি 1 টো লৈ আনিলো কি হল 1.002 ধরা নহয় দশমিক থকাৰ কাৰণে 0 দি দিছিলো কিন্তু 1 ৰ আগফালে হল মানে 1 টোৰ এফালে 0 টোৰ ভ্যালু নাই হেতু ভ্যালুলেস সেই কাৰণে এটো নিলিখো আমি এটো আমি কি ধৰিম ইকুৱেশ্যন নম্বৰ 2 ধৰিম এতিয়া আকৌ কি কৰিম 2 পৰা 1 মাইনাস দিম নাও 2 minus 1 implies 10x minus x equal 1.333 minus 0.33 0.133 এটা কিয় এটো হল তোমালোকে সোয়া এটা কথা মই ইতে কৈ দিছো যেতিয়া এইবিলাক বিয়োগ কৰিবা বিয়োগ কৰাৰ সময়ত মাত্ৰ কেটামান সংখ্যাই ধৰি লবা গোটে ধৰিব নালাগে গোটে মানে কি এটোটো অসংখ্য পুনৰাবৰ্তিত হৈ গৈ আছে সেই কাৰণে মাত্ৰ আমি কেটামানে ধৰিম দশমিকৰ পিছফালে এটা বা দুটা এনেকে ধৰি লম সেই কাৰণে মই দশমিকৰ পিছফালে 3টা দিছো আৰু এফালে 3টা দিছো হল এতিয়া আমি এটো মাইনাস কৰিম একে 9x হল ইকুৱেল 1.20 মানে এটোৰ পৰা এটো বিয়োগ গলে 1.20 থাকে implies x equal 1.20 আৰু 9 হল এখিনি আমাৰ হৈ গল এতিয়া আমি কি কৰিম এতিয়া এতেকে 1.27 বাৰ প্ৰথমতে আমাৰ প্ৰশ্নটো যি আছিল হেতু লিখি লম 1.27 বাৰ প্লাস 0.13 বাৰ আমাক প্লাস কৰিব দিছিলে মনত আছে না হেতু প্লাস কৰি আমি লিখি ললো ইকুৱেল আমি কি কৰিম আমাৰ যিটা আমি মানগিটা পাইছিলো 1.27 বাৰৰ মান পাইছিলো আমি 11.5 by 9 আৰু 0.13 বাৰৰ আমি মান পাইছিলো 1.20 by 9 হল এটা তলৰ হৰটো যেটো একে একে আছে আমি এটা লৈ লম লৈ কেনে ওপৰগিটা প্লাস কৰি দিম এনেকে লিখাৰ পিছত আমি এনসাৰটো কি পালো 12.7 by 9 এতিয়া আমি দশমিকটো তললৈ নমাই আনিম মানে 90 কৰি লম হল কাৰণ এটা আগত আছে অকল এটা 0 আহিব হৈ যোৱাৰ পিছত 90 দি 127 নক আমি ডিভাইড কৰিম ডিভাইড কৰাৰ পিছত আমি কি পাম 1.4111 মানে 1 টো ৰিপিট হৈ থাকিব এটোৱে হল এই অংকটোৰ উত্তৰ তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো এখিনিয়ে নেক্সট ভিডিওত মই 1.6 টো আৰম্ভ কৰি দিম আৰু তাতে বেছি নাই যেহেতু সোনকালে শেষ হৈ যাব তোমালোকে মোৰ ভিডিওবোৰ চাই যাবা আৰু মোৰ ইনষ্টাগ্ৰামত ফলো কৰিবলৈ নাপাহৰিবা আৰু ভিডিওটো চাই কিনে যদি ভাল লাগিল এটা লাইক কৰি দিবা আৰু ভিডিওবোৰ শ্বেয়াৰ কৰিবা যিমান পাৰা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি থৈ দিবা যাতে মই যিমান নতুন ভিডিওটো তোমালোকে যাতে সবতকৈ প্ৰথমতে পোৱা আজি ভিডিওটো এখিনিয়ে নেক্সট ভিডিওত লগ পাম